হেল্ল' বন্ধু বান্ধৱীসকল, অল আসাম কম্পিটিটিভ এক্সামৰ কাৰণে আজিৰ ভিডিঅ'টি দৰকাৰী হ'ব। সেয়ে আপোনালোকে শেষলৈ চাই থাকিব আৰু যদি আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো প্ৰেছ কৰি দিব। আৰু যদি আগৰ ভিডিঅ'সমূহ চোৱা নাই তেন্তে ইয়াৰ লিংক ডেছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ আপোনালোকে আগৰ ভিডিঅ'সমূহ চাই ল'ব। আপোনালোকে যদি লক্ষ্য কৰে মোৰ ভিডিঅ'টিত বেছি প্ৰশ্ন নিদিওঁ, মই হাইয়েষ্ট হ'লে 20-25টা হয়। এই ভিডিঅ'টিতো 20টা কুৱেশ্যন দিছোঁ। বেছি নিদিওঁ কাৰণ বেছি দিলে ভিডিঅ'টো বেছি দীঘল হৈ যায় আৰু মানে বেছি পৰিলে মোৰ মতে মানে বৰিং টাইপ লাগে। সেয়ে কমকৈ থাকিলে মানে ইণ্টাৰেষ্টটো বেছি হয়, সেয়ে মই বেছি নিদিওঁ। তো বেছি পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথম প্ৰশ্ন, কাৰাকৰম ইজ ন'ন এজ ডেছ ইন তিব্বত। তিব্বতত কাৰাকৰমক ডেছ কোৱা হয়। কি কোৱা হয়? ইয়াৰ কাৰেক্ট আনচাৰ হৈছে অপশ্যন বি, কৈলাশ। তিব্বতত কাৰাকৰমক কৈলাশ বুলি কয়। নেক্সট কুৱেশ্যন, দ্য টোটেল লেন্থ অফ নীল ইজ ডেছ কিলোমিটাৰ। নীল নদীৰ মুঠ দৈৰ্ঘ্য কিমান? নীল নদীৰ মুঠ দৈৰ্ঘ্য হৈছে 6,650 কিলোমিটাৰ। অপশ্যন চি কাৰেক্ট আনচাৰ। নেক্সট কুৱেশ্যন, দ্য গিফ্ট অফ নীল ইজ ডেছ। নীল নদীৰ দান বুলি কোৱা হয়। নীল নদীৰ দান বুলি কাক কোৱা হয়? ইয়াৰ কাৰেক্ট আনচাৰটো হৈছে অপশ্যন বি, ইজিপ্ট। ইজিপ্তক নীল নদীৰ দান বুলি কোৱা হয়। অ'কে। নেক্সট কুৱেশ্যন, দ্য লাৰ্জেষ্ট কাণ্ট্ৰি অফ আফ্ৰিকা ইজ ডেছ। আফ্ৰিকাৰ বৃহত্তম দেশখন কোনখন? ইয়াৰ কাৰেক্ট আনচাৰটো হৈছে অপশ্যন ডি, আলজেৰিয়া। আলজেৰিয়া হৈছে আফ্ৰিকাৰ বৃহত্তম দেশ। অ'কে। নেক্সট কুৱেশ্যন, নৰ্থ আমেৰিকা ইজ ডেছ লাৰ্জেষ্ট কণ্টিনেণ্ট অফ দ্য ৱৰ্ল্ড। উত্তৰ আমেৰিকা বিশ্বৰ কিমানতম বৃহৎ মহাদেশ? কিমানতম? ইয়াৰ কাৰেক্ট আনচাৰটো হৈছে অপশ্যন ডি, 4th। উত্তৰ আমেৰিকা বিশ্বৰ 4ৰ্থতম বৃহৎ মহাদেশ। অ'কে। নেক্সট কুৱেশ্যন, দ্য কণ্টিনেণ্ট অফ এছিয়া কভাৰ্ছ ডেছ অফ আৰ্থছ ছাৰফেচ। এছিয়া মহাদেশে পৃথিৱীৰ ভূপৃষ্ঠৰ কিমান শতাংশ সামৰি লৈছে? ইয়াৰ কাৰেক্ট আনচাৰটো হৈছে অপশ্যন বি, 1/3। এছিয়া মহাদেশে পৃথিৱীৰ ভূপৃষ্ঠৰ 1/3 সামৰি লৈছে। নেক্সট কুৱেশ্যন, ফুজিয়ামা ইজ এ ডেছ। ফুজিয়ামা হৈছে এটা কি? ইয়াৰ কাৰেক্ট আনচাৰটো হৈছে অপশ্যন বি, ভলকেনো। ফুজিয়ামা হৈছে এটা আগ্নেয়গিৰি। অ'কে। নেক্সট কুৱেশ্যন, দ্য ৰিভাৰ গংগা ফ্ল'জ টু। গংগা নদী বৈ গৈছে ডেছ। গংগা নদী কিহৰ ওপৰেৰে বৈ গৈছে? ইয়াৰ কাৰেক্ট আনচাৰটো হৈছে অপশ্যন এ, বে অফ বেংগল। বংগোপসাগৰৰ ওপৰেদি বৈ গৈছে। নেক্সট কুৱেশ্যন, হুইচ ইজ দ্য লাৰ্জেষ্ট কণ্টিনেণ্ট অফ দ্য ৱৰ্ল্ড। পৃথিৱীৰ ভিতৰত সবাতোকৈ ডাঙৰ মহাদেশখন কোনখন? কোনখন? ইয়াৰ কাৰেক্ট আনচাৰটো হৈছে অপশ্যন এ, এছিয়া। এছিয়া হৈছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাদেশ। অ'কে। নেক্সট কুৱেশ্যন, হুইচ ইজ কল্ড ৰুফ অফ দ্য ৱৰ্ল্ড। পৃথিৱীৰ মূধচ কাক বোলে? পৃথিৱীৰ মূধচ কাক বোলে? ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন বি, পামিৰ প্লেটিউ। পামিৰ মালভূমিক পৃথিৱীৰ মূধচ বুলি কোৱা হয়। অ'কে। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 11, হোৱাট ইজ দ্য লাৰ্জেষ্ট লেক ইন দ্য ৱৰ্ল্ড। পৃথিৱীৰ সবাতোকৈ বৃহৎ হ্ৰদ কোনটো? পৃথিৱীৰ ভিতৰত সবাতোকৈ বৃহৎ হ্ৰদ হৈছে কাস্পিয়ান চি। অপশ্যন ডি কাৰেক্ট এনচাৰ। কাস্পিয়ান সাগৰ হৈছে পৃথিৱীৰ ভিতৰত বৃহৎ হ্ৰদ। দ্য লংগেষ্ট ৰিভাৰ অফ দ্য এছিয়া ইজ। এছিয়াৰ দীৰ্ঘতম নৈ কোনখন? কোনখন? ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন ডি, য়াংচিকিয়াং। নেক্সট কুৱেশ্যন, অচেনিয়া কণ্টিনেণ্ট ইজ ডেছ লাৰ্জেষ্ট ইন দ্য ৱৰ্ল্ড। অচেনিয়া মহাদেশ পৃথিৱীৰ কিমানতম বৃহত্তম মহাদেশ? ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন ডি, 7th। অ'কে।
Next question. The highest peak of Africa is আফ্ৰিকাৰ সৰ্বোচ্চ শৃংগ কোনটো? আফ্ৰিকাৰ সৰ্বোচ্চ শৃংগ হৈছে মাউণ্ট কিলিমাঞ্জাৰো। অপশ্যন ডি কাৰেক্ট এনচাৰ। আৰু ইয়াৰ উচ্চতা হৈছে 5895 মিটাৰ। অ'কে, নেক্সট কুৱেশ্যন। দ্য লংগেষ্ট ৰিভাৰ অফ দ্য ৱৰ্ল্ড ইজ পৃথিৱীৰ দীৰ্ঘতম নৈ কোনখন? ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন চি নীল। নেক্সট কুৱেশ্যন। দ্য হাইট অফ মাউণ্ট এভাৰেষ্ট ইজ ডেছ মিটাৰ। মাউণ্ট এভাৰেষ্টৰ উচ্চতা কিমান? ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন চি 8848 মিটাৰ। অ'কে, নেক্সট কুৱেশ্যন। এছিয়া হেজ ডেছ এগ্ৰিকালচাৰেল লেণ্ড অফ দ্য ৱৰ্ল্ড। বিশ্বৰ কিমান শতাংশ কৃষিভূমি এছিয়া মহাদেশত আছে? ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন বি 31%। অ'কে, নেক্সট কুৱেশ্যন। ডেল্টাছ আৰ ফৰ্মড ইন। বদ্বীপ কেনেদৰে গঠন হয়? বদ্বীপ গঠন হয় নদীৰ মোহনাত, মাউথ অফ দ্য ৰিভাৰ। অপশ্যন ডি ইজ কাৰেক্ট এনচাৰ। অ'কে, নেক্সট কুৱেশ্যন। হুইচ অফ দ্য ফলোয়িং ইজ কল্ড দ্য লাঞ্চ অফ দ্য আৰ্থ। তলৰ কোনটোক পৃথিৱীৰ হাওঁফাওঁ বুলি কোৱা হয়? কোনটোক কোৱা হয়? ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন এ ট্ৰপিকেল ইভাৰগ্ৰীণ ৰেইন ফৰেষ্ট অফ ব্ৰাজিল। ব্ৰাজিলৰ ক্ৰান্তীয় চিৰসেউজ বৰ্ষাৰণ্যক পৃথিৱীৰ হাওঁফাওঁ বুলি কোৱা হয়। ঠিক আছে। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 20, আৰু এইটো আজিৰ লাষ্ট কুৱেশ্যন। হোৱাট ইজ দ্য ব্ৰাইটেষ্ট ষ্টাৰ অফ দ্য স্পেচ। মহাকাশৰ আটাইতকৈ উজ্জ্বল নক্ষত্ৰটো কি? ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন বি ছান। আজিৰ কাৰণে এইখিনি। পিছত আকৌ এটা নতুন ভিডিঅ' লৈ আহিম। আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্টত নিশ্চয় জনাব। ধন্যবাদ।